চাওঁতে বহাগ বিহুটি পালেহি এয়া বহাগ বিহুত এটা বস্তু খাব লৈছোঁ আপোনালোকে নিশ্চয় চিনি পায় এইটো কি বস্তু আপোনালোকে ধৰিব পাৰিছে এয়া দেখিছে নহয় আমৰলিটোক পুৰা আমৰলি বগাই ফুৰিছে এতিয়া ধুনীয়াকৈ এইখিনি বাছি ল'ব লাগিব আৰু আজি এইখিনি ধুনীয়াকৈ ভাজিম চাবচোন কেনেকৈ মই ভাজো এয়া আকৌ হাঁহ কণী লৈছোঁ হাঁহ কণী 2-3টা মান দিম আৰু আমৰলি পগাখিনি আঁতৰাই ধুনীয়াকৈ চাফা কৰি ল'লোঁ এয়া 3টা কণী লৈছোঁ মই বিলাহী লৈছোঁ কণ বিলাহী পিঁয়াজ কাটি ল'লোঁ জলকীয়া আদা নহৰু পেষ্ট ধুনীয়াকৈ পিঁয়াজখিনি দি দিলোঁ জলকীয়া দিলোঁ অকণমান হালধি দিলোঁ তাৰপিছত এয়া কণ বিলাহীখিনি দি পূৰা ভাজি ল'লোঁ ধুনীয়াকৈ তাৰপিছত এয়া আমৰলিখিনি টোপ দি দিলোঁ নিমখ দিলোঁ অকণমান এয়া ৰেডি হৈ গ'ল তাৰপৰা কণীকেইটা দি ভাজিব লাগে তাৰপিছত খাই চাবচোন আপোনালোকে কেনেকুৱা হ'ল প্লিজ মোক জনাব শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ